সকলোকে শুভ ৰাতিপুৱা বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপোনালোকে ভালে আছে। আমাৰো বহুত ভাল। আমি আজি গোটেইকেইজনীয়ে ট্ৰেইনত উঠি গৈ আছোঁ মন্দিৰলৈ। ক'ৰ মন্দিৰত গৈ আছোঁ চাই থাকক আপোনালোকে। লগতে আছে মাইনা দুজনী। গোটেইকেইজনীয়ে দেখিছে কি মস্তি মূৰত আছে একেবাৰে। এতিয়া আমি মন্দিৰত গৈ আপোনালোকক দেখাওঁ কি মন্দিৰ। তো আহি পালোঁ বন্ধুসকল। এয়া হ'ল কৃষ্ণ মন্দিৰ, যিটো কয় গৰখীয়া থান বুলি কোৱা হয়। ইয়াতে কৃষ্ণ গোসাঁইৰ মূৰ্তি কি ধুনীয়াকৈ সজাই ৰখা আছে মন্দিৰৰ চৌহদত। আৰু ইয়াতে আমি মন্দিৰৰ সন্মুখত চাকি বন্তি জ্বলাই ভিতৰত সেৱা কৰি আমি ওলাই আহিলোঁ বাউণ্ডাৰীৰ ভিতৰলৈ। ইয়াতে চাওঁ সকলোৱে কি ধুনীয়াকৈ গামোচা বান্ধি একেবাৰে গছকেইজোপা ভৰ্তি কৰি ৰাখিছে। আমিও এতিয়া গামোচা বান্ধিমগৈ, কিন্তু ইহঁতে বোলে ইয়াতে নাবান্ধে, ডাঙৰ গছজোপাত বান্ধিব। তো আমি তালৈকে যাওঁ। যাওঁতে এই পুখুৰীটো পৰে মাজতে, ইমান ডাঙৰ পুখুৰী মাজতে আছে এইটো কৃষ্ণৰ মূৰ্তি পুখুৰীৰ মাজতে। আৰু সেইটো ডাঙৰ গছজোপা, সেইজোপা আহি পালোঁ। এই গছজোপাৰ তলত আমি ইয়াতে গামোচা বান্ধিম। দেখিছে ইমান বিশাল গছ, আৰু এই গছজোপা ঠানি একেবাৰে দীঘল গামোচাৰে ভৰ্তি হৈ থকা। ইয়াতে গামোচা বান্ধিলে মনৰ কামনা পূৰা হয় বুলি কোৱা হয়। তো আমি নাজানো, প্ৰথমবাৰ আহিছোঁ। গামোচা আমি সকলোৱে বান্ধিলোঁ নিজৰ নিজৰ মনস্কামনা পূৰা কৰাৰ আশাৰে। তো গামোচা বান্ধিলোঁ সকলোৱে মিলি, বহুত ভাল লাগিলে। আৰু এনেকৈ ঘূৰি পাকি অকণমান চালোঁ সকলোৱেও, ভাল লাগিলে। গছজোপা কিন্তু বিশাল ডাঙৰ গছ। আৰু এয়া মাইনাকেইজনী একেবাৰে মস্তি মূৰত আছে, দেখিছেনে? বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰো বহুত ভাল। আজি আমি আহিছোঁ বৰপেটা সৰভোগ গৰখীয়া থানত। ইয়াতে আহি গামোচা বান্ধিলোঁ, মন্দিৰ দৰ্শন কৰিলোঁ, বহুত ভাল লাগিলে। আপোনালোককো দেখুৱালোঁ। আৰু আগলৈ চাই থাকক। ভিডিঅ'টো কেনে লাগে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াতে ভাত প্ৰসাদো খোৱাও হয়, কিন্তু আজি একাদশীৰ কাৰণে আজি নোখোৱাই। তো বেলেগ দিনা খুৱাই 50 টকাকৈ লয় তাৰ বিনিময়। আৰু এনেকৈ আমি ইয়াতখিনি চাই গৈ আছোঁ আগৰ জেগালৈ। ইয়াতে আহি চালোঁ এটা কি ধুনীয়া শিৱ মন্দিৰ আছে, সেইটো দৰ্শন কৰিলোঁ। আকৌ আপোনালোকক বাউণ্ডাৰীটো দেখুৱাই আছোঁ। মাঘৰ বিহুত ইয়াতে বহুত উখল মাখল পৰিৱেশ হয়, আৰু জন্মাষ্টমীতো ইয়াতে উখল মাখল পৰিৱেশ হয়। আমি একচুৱেলি পূজাটো শেষ হৈ যোৱাৰ পিছত আহিলোঁ। ৰাতিপুৱা ইয়াতে পূজা চূজা হৈ গ'ল। আমাৰ আহোঁতে মানে 1টা বাজি গ'ল, ট্ৰেইন লেট কৰিলে বহুত। মন্দিৰৰ চৌহদটো বহুত ডাঙৰ এৰিয়া। ইয়াতে কৃষ্ণৰ মূৰ্তি এনেকৈ জাগাই জাগাই আছে, বহুত ভাল লাগে চাই। এইকেইজনী আৰু দেখিছে নাই, চেলফি উঠি ততে পোৱা নাই একেবাৰে। এতিয়া আমাৰ যাব টাইম হ'ল, আকৌ ট্ৰেইন আছে। এতিয়া যাওঁগৈ। যাওঁৰ আগতে এবাৰ ইয়াতে থাপনাৰ ওচৰত সেৱা ল'লোঁ। এতিয়া আমি যাওঁ, ওলাই আহিলোঁ। এতিয়া টমটমত উঠি আমি যাম হোটেলত। হোটেলত ইহঁতক কিবা এটা খুৱাই চিধা ষ্টেচনত। আমি এতিয়া মন্দিৰৰ পৰা আহিলোঁ। গাড়ী ৰখি আছোঁ, ট্ৰেইন আহি পোৱা নাই। টিকেট কাটি ৰখি আছোঁ। গৰমত অৱস্থা বেয়া সকলোৰে। হাই গাইজ, আমাৰ গৰম লাগি গৈছে। আমি এতিয়া ঘৰত যাম, ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছোঁ। মোক দিয়া চা। মোৰতো আৰু বেছি গৰম লাগছে দেই। আজি ইমান গৰম দিছে। মোক মানে গৰমে লাগে নাই। মুচি দি এইটো আৰু আমাৰ ইউটিউব ব্লগাৰ ইয়াতে বহি আছে। মই ব্লগ কৰি আছোঁ আজি।
ভালকে এইয়া মাইনাজনী আমাৰ দেখুৱাই দিলে নহয় কোন কোন আহিছে আমাৰ লগত আমাৰ ভিডিঅ'টো কেনে লাগিল ক'ব দেই আপোনালোকে আৰু আপোনালোকে লাইক সাবস্ক্ৰাইব শ্বেয়াৰ আৰু বেল বাটনটো ক্লিক কৰি দিব মাইনাৰ কথা শুনিব দেই বাই বাই আৰু শুনক গাইজ মোৰ এটা ব্লগ আছে সেইটোও চাব মোৰ ব্লগৰ নাম হ'ল ধনুস্মৃতা কলিতা ডান্স কুইন ধনু সেইটো জৰুৰ চাব আৰু লাইক সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ আৰু বেল বাটনটো ক্লিক কৰি দিব চাব দেই মাইনাৰ ব্লগ